হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ স্বাগতম জনাইছোঁ নলেজ ক্ৰিয়েটৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল ইয়াৰ আগৰ ভিডিঅ'ত আমি টেন্সৰ সকলো ভাগ প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে আলোচনা কৰিলোঁ নহয়নে আশা কৰোঁ আপোনালোকে বুজি পাইছে কিমান দূৰ বুজি পালে তাক পৰীক্ষা কৰিবলৈ মই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ কেইটামান টেন্স প্ৰেক্টিছ কুৱেশ্যন বলক তেনে দেৰি নকৰি টেন্সকেইটা ছল্ভ কৰোঁ নাম্বাৰ 1 আই ড্ৰেছ টু স্কুল এভৰি ডে আৰু অপশ্যনত দিয়া আছে অপশ্যন এ গ'জ বি গোয়িং চি গো আৰু ডি গান আমি প্ৰথমে চাব লাগিব চেণ্টেন্সটো কি টেন্সত আছে এই বাক্যটোত এভৰিডে ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ ই প্ৰতিদিনৰ অভ্যাসৰ কথা বুজাইছে গতিকে এইটো এটা চিম্পল প্ৰেজেণ্ট টেন্স চিম্পল প্ৰেজেণ্ট টেন্সত যিহেতু ভাৰ্বটো বেষ্ট ফৰ্ম বা প্ৰেজেণ্ট ফৰ্মত থাকে গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি গো যদিহে এই চেণ্টেন্সটোৰ আই সলনি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিলেহেঁতেন তেন্তে ইয়াত গোৰ সলনি গ'জ হ'লহেঁতেন নাম্বাৰ 2 চি ড্ৰেছ এ বুক নাও অপশ্যনত দিয়া আছে অপশ্যন এ ৰিডছ অপশ্যন বি ৰিডিং অপশ্যন চি ইজ ৰিডিং অপশ্যন ডি হেজ ৰিড এই বাক্যটোত নাও শব্দটো আছে অৰ্থাৎ নাও মানে এতিয়া মানে কামটো বৰ্তমান চলি আছে সেয়েহে এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ আছিলে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি ইয়াত ছাবজেক্ট যিহেতু চি গতিকে চিৰ লগত ইজ বিৰ ভাৰ্ব যোগ হৈ ইডৰ লগত আই এন জি যোগ হ'ব গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি ইজ ৰিডিং আৰু কাৰেক্ট চেণ্টেন্সটো হ'ব চি ইজ ৰিডিং এ বুক নাও নাম্বাৰ 3 ডে ড্ৰেছ ফুটবল য়েষ্টাৰডে আৰু ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ প্লেজ বি প্লেইং চি প্লেড ডি হেভ প্লেড এই চেণ্টেন্সটোৰ য়েষ্টাৰডে মানে হৈছে যোৱাকালি অৰ্থাৎ কামটো অতীতত হৈ গৈছে গতিকে এইটো এটা চিম্পল পাষ্ট টেন্স চিম্পল পাষ্ট টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ আছিলে ছাবজেক্ট প্লাছ ভাৰ্ব বা পাষ্ট ফৰ্ম প্লাছ অবজেক্ট এই চেণ্টেন্সৰ ভাৰ্ব হৈছে প্লে আৰু যিহেতু এইটো এটা চিম্পল পাষ্ট টেন্স হয় গতিকে প্লেৰ লগত ই ডি যোগ হ'ব আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি প্লেড আৰু ইয়াৰ চেণ্টেন্সটো হ'ব দে প্লেড ফুটবল য়েষ্টাৰডে নাম্বাৰ 4 হি ড্ৰেছ হিজ হোমৱৰ্ক বিফৰ 8 PM আৰু ব্ৰেকেটত দিয়া আছে ফিনিছ অৰ্থাৎ তাই 8 PM আগতেই হোমৱৰ্ক কৰি সম্পূৰ্ণ কৰিছিল অৰ্থাৎ কামটো অতীতত আৰম্ভ হৈ অতীতৰ এক নিৰ্দিষ্ট সময়ৰ আগতেই সম্পূৰ্ণ হৈছিল সেয়েহে ইয়াত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হ'ব ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ হেজ ফিনিছ অপশ্যন বি হেড ফিনিছ অপশ্যন চি উইল ফিনিছ অপশ্যন ডি ফিনিছ আমি যদি পাষ্ট পাৰফেক্ট টেন্স চেণ্টেন্সৰ ফৰ্মুলাটো চাওঁ তেন্তে তাৰ ফৰ্মুলাটো আছিল ছাবজেক্ট প্লাছ হেড প্লাছ V3 প্লাছ অবজেক্ট তেন্তে ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব হি হেড ফিনিছড হিজ হোমৱৰ্ক বিফৰ 8 PM আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হেড ফিনিছড নাম্বাৰ 5 উই ড্ৰেছ হিয়াৰ চিন্স 2015 অৰ্থাৎ এই বাক্যটোৰ অৰ্থ হৈছে আমি 2015 চনৰ পৰা ইয়াত আছোঁ ইয়াত যিহেতু কামটো অতীততে আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে চলি আছে সেয়েহে এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ হেজ বিন বা হেভ বিন প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট প্লাছ চিন্স বা ফৰ প্লাছ টাইম তেন্তে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হেভ বিন লিভিং আৰু ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব উই হেভ বিন লিভিং হিয়াৰ চিন্স 2015 নাম্বাৰ 6 চি ড্ৰেছ এ লেটাৰ হুৱেন আই কেম এই বাক্যটোৰ অৰ্থ হৈছে যেতিয়া মই আহিলোঁ তাই চিঠি লিখি আছিল অৰ্থাৎ চিঠি লিখি আছিল এইটো হ'ল অনগয়িং একশ্যন আৰু মই আহিলোঁটো হৈছে কমপ্লিট একশ্যন অৰ্থাৎ যেতিয়া মই আহি পালোঁ তেতিয়া তাই চিঠি লিখা কামটো চলি আছিল এনে ক্ষেত্ৰত পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় আৰু পাষ্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱাজ ৰাইটিং আৰু ইয়াৰ সঠিক বাক্যটো হ'ব চি ৱাজ ৰাইটিং এ লেটাৰ হুৱেন আই কেম নাম্বাৰ 7 দে ড্ৰেছ দ্য ৱৰ্ক বাই টুমৰো ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ উইল কমপ্লিট অপশ্যন বি উইল হেভ কমপ্লিটেড অপশ্যন চি কমপ্লিটেড অপশ্যন ডি কমপ্লিটছে এই বাক্যটোৰ অৰ্থ হৈছে কামটো তেওঁলোকে কালিৰ ভিতৰতে সম্পূৰ্ণ কৰিব অৰ্থাৎ কামটো ভৱিষ্যতৰ এক নিৰ্দিষ্ট সময়ৰ আগতে শেষ কৰিব এনে ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ফিউচাৰ পাৰফেক্ট টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ
উইল বা চেল প্লাছ হেভ প্লাছ V3 প্লাছ অবজেক্ট তেন্তে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি উইল হেভ কমপ্লিটেড আৰু ইয়াৰ কাৰেক্ট চেণ্টেন্সটো হ'ব দে উইল হেভ কমপ্লিটেড দ্য ৱৰ্ক বাই টুমৰো